কাটিম আজি সঁচাকৈ কাটি পেলাম তো হে ফ্ৰেণ্ডছ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম মানে আজি এটা বস্তু আনিছোঁ এতিয়া আমি মানে এতিয়া খুলিম কাটিব লাগিব কাৰণ যিহে টেপ মাৰি থৈ দিয়া এডাল এইটো মালটো এইটো মানে হৈছে ভিডিঅ' ষ্টেণ্ড মানে ইয়াত এটা লাইট আছে আৰু আপোনাৰ মানে দেখুৱাইছোঁ ৰ'ব খুলি দেখুৱাইছোঁ এইডালে সেইডাল এই ভগৱান ভাল বস্তু এটা নাই কাৰণ অনলাইনত দিয়া বস্তুটো এইডালে সেইডাল আৰু কিবা আছে নেকি আৰু এডাল লগত চাৰ্জাৰ দিছে চাৰ্জাৰৰ পিছত কথা আৰু এখন আৰু কেনেকৈ কি কৰিব লাগে জানি আৰু দি দিবই এখন তাৰপিছত এইডাল হৈছে কি জানেনে ভিডিঅ' ষ্টেণ্ড এইটো হৈছে লাইটটো আপোনালোকক জ্বলাই দেখুৱাইছোঁ ৰ'ব এইটো দেখিছেনে মই এতিয়া মানে ইয়াত লগাই ল'ম আৰু এই বস্তুটো হৈছে মানে মোবাইলত ব্লুটুথ চিষ্টেম কৰি ল'ব লাগিব ব্লুটুথ কানেক্ট কৰি পেলাই তাৰপিছত মানে যেতিয়া আমি এনেকৈ চেল্ফি উঠিম বা মানে চেল্ফি ভিডিঅ' কৰিম তেতিয়া মানে এইটো দি মই এনেকৈ টিপি দিলে তেতিয়া মানে ভিডিঅ'ত ক্লিক হৈ যাবগৈ তাৰপিছত মানে আৰু এই লাইটটো জ্বলাই দিলে হ'ল আৰু নিজে লাইটটো জ্বলি যাবগৈ এই লাইটটো জ্বলি যাবগৈ তো এতিয়া দেখুৱাইছোঁ ব'লক এইটো মালটো কেনেকুৱা হয় মইতো লগাই লওঁ এইটো বহুত কিটা হেৰি আছে ৰ'ব এক ছেকেণ্ড এইটো এনেকৈ দেখিছেনে এইটো মানে এনেকৈ বহাই ল'ব লাগে এইটো মানে ইয়াত এনেকৈ বহাই দি দেখিছেনে এইটো মানে ইয়াত এনেকৈ বহাই থ'ব পাৰি বহাই থৈ পেলাই মানে এতিয়া আমি বহাই থৈ পেলাই মানে এইটো মই মানে কেতিয়াবা এনেকুৱা হেৰি হয় ন এনেকৈ বহাই পেলাই কেতিয়াবা কৰি থাকিব লাগে কেতিয়াবা কিবা কিনি কথা কৈ থাকিব লাগে সেইকাৰণে মানে এই চিষ্টেমটো দিছে দেখিছেনে এইটো চিষ্টেমটো দিছে সেইটো কাৰণে মানে ভাল লাগিলে সেইটো কাৰণে ল'লোঁ তাৰপিছত আৰু এইটো মানে এনেকৈ কৰি পেলাই তেতিয়া মানে মোবাইলটো ইয়াত বহাই তেতিয়া আমি এনেকৈ কৰি থাকিব পাৰোঁ যেনেকৈ আজি এইবোৰ এনেকৈ কিবা কিবি কৰি থাকিব পাৰিম সেইডাল এতিয়া মই মোৰ চেল্ফি ষ্টিকডালৰ পৰা নমাই চেল্ফি ষ্টিকক বাই দিব লাগিব এতিয়া আহিব আমাৰ ভিডিঅ' ষ্টেণ্ড এইডালৰ দাম কিমান জানেনে এইডালৰ দাম আছে 3.5 পিছৰখিনি নকওঁ আৰু জানি ল'ব আৰু কিমান কথা তো এইডাল হৈছে 3.5 এইডাল চাই লওক ভালকৈ চাই লওক এতিয়া মোক এইডালো নালাগে এইডালো দৰকাৰ নাই এইডালটো লাগে এইডাল কাৰণ এতিয়া আহিছে কাৰণ এইটো লাইটটো জ্বলি গৈছে এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ' কৰি এতিয়া আমি এইডাল লগাই ল'ম ইয়াত লগাই পেলাই এতিয়া আমি অকণমান ফুট যাম আৰু আপোনালোকক অকণমান লাইটটো প্ৰতিও দেখাম লাইটটো অফ কৰি আপোনালোকক অকণমান দেখাম তো ভিডিঅ'টো স্কিপ নকৰি প্লিজ চাই থাকক কেনেকুৱা কি বস্তু এইডাল সেই বন্ধুসকল আজি মানে মোৰ দুটা উপহাৰ হিচাপে হৈ গ'ল এডালেই খাওঁ পাত আৰু এডাল দুইডালে মোৰ উপহাৰ হিচাপে মানে হৈ গ'ল তো সেই বন্ধুসকল ৰ'ব এক ছেকেণ্ড মায়ে নহ'লে দেখিলে পিঠা দেখা মানে সেই বন্ধুসকল মই এই চুইচটো যে মই যে মানে টিপি দিলোঁ এনেকৈ যে টিপি দিলোঁ তেতিয়াহে মানে ভিডিঅ'টো মানে এইটো কি বুলি কয় নহয় ক্লিক হৈছে ভিডিঅ'টো মানে ক্লিক হৈছে মানে মোক মানে এতিয়া ভিডিঅ'টো কৰি আছে যদি মই আকৌ এইটো যদি অফ কৰি দিওঁ তেতিয়া মানে ভিডিঅ'টো মানে আকৌ মানে অফ হৈ যাব পিছত আকৌ মই নতুনকৈ বনাব লাগিব চৰি নিদিওঁ দিলোঁ আকৌ মোৰ বনাব মন নাই তো মানে চাওক
এইটো দি মানে ব্লুটুথ ছিষ্টেম কৰি পেলাই তাৰপিছত মানে মই এইটো মানে ইয়াৰ জৰিয়তে মানে মই এইটো টিপি দিলে তেতিয়া মানে তাত ভিডিঅ'টো হৈ যাব। মই যদি মানে কেতিয়াবা এনেকৈও যদি গৈ পেলাই এনেকৈ যদি মই কৰিব বিচাৰোঁ তেতিয়া মোৰ হাতখন ওলাই যাব বা কিবা কিবি হৈ যাব। সেইটো কাৰণে মানে এনেকৈ লৈ পেলাই পিছত মানে মই এইটো টিপি দিলে তেওঁ কামটো হৈ যাব। আৰু বহুতখিনি আছে ৰ'ব মই এক ছেকেণ্ড এই লাইটৰ পাৱাৰটো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ যে লাইটৰ পাৱাৰটো কেনেকুৱা বা কি কথা। তো আপোনালোকক মই লাইটৰ পাৱাৰটো দেখুৱাই আছোঁ। এক ছেকেণ্ড আমাৰ লাইটটো অফ কৰি লওঁ। ফেন অফ হ'ল, 1 অফ 2 অফ। তো এতিয়া মই লাইটৰ পাৱাৰ দেখুৱাইছোঁ। তো লাইটৰ পাৱাৰটো চাওক, কি মজা লাগিছে। লাইটৰ পাৱাৰটো কি মজা, মানে লাইটৰ পাৱাৰটো এতিয়া মানে চাৰ্জ নাইকিয়া, মানে আনিছোঁ কাৰণে মানে এতিয়া চাৰ্জ নাইকিয়া। তো যি নহওক চাৰ্জটো দি ল'ম তেতিয়া আৰু অলপ পাৱাৰ হ'ব। তেওঁ এতিয়া মুখখন এই তলতো মই মানে এনেকৈ থৈ পেলাই কেতিয়াবা ভিডিঅ' চিডিঅ' কৰিব পাৰিম। এতিয়া মানে মই ভিডিঅ' চিডিঅ' এনেকৈ কৰিব পাৰিম। তো সেই বন্ধুসকল ৱেলকাম টু মাই বেক টু চেনেল ব্লগ আৰু সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম। তো আজি মই ব্লগ নবনাওঁ। আজি মই মানে ভিডিঅ' ষ্টিকডালকৈ দেখুৱালোঁ আৰু অফ কৰি দিলে আকৌ অফ হৈ যাব। মানে মোৰ ভিডিঅ' ভাল লাগে ভিডিঅ'টো প্লিজ লাইক নালাগে কৰিবলৈ, ষ্টিকডালকৈ কিনিব ৰ'ব এডাল ষ্টিক, এই ষ্টিকডালকে কিনিব আপোনালোকে। স্ক্ৰীনশ্বট মাৰি লওক, আপোনালোকে এডাল ষ্টিককৈ কিনি ল'ব। ষ্টিককৈ কিনি ল'ব। এনেকৈ এইটো ছিষ্টেমত মানে ৰখা হয়, বস্তু ৰখা হয়। আজি চেল্ফি ষ্টিকডাল আহিলে আৰু ভাল লাগিলে। মায়েতো আনিব নিদিয়ে, বোলে কি দৰকাৰ এইবিলাক আনি থাকিবলৈ, পইচা খৰচ কৰিবলৈ কিবা সেই গালি আৰু জানি নহয় কেনেকুৱা। তো মই দিলোঁ আৰু যেনেকৈ নহওক মানে দিবতো লাগিবই, কাৰণ এইটোত ভিডিঅ' চিডিঅ' কাৰণ আপলোড দি থাকোঁ আৰু হেৰি কৰি। কিন্তু এটা সৰু কথা এটা জানিবলৈ আপোনালোকৰ বহুত মন যাব। আৰু যিসকল ইউটিউবাৰ আৰু যিসকলে মানে নতুন ইউটিউব চেনেল খুলিম বুলি ভাবিছে তেওঁলোকৰ মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে সেইটো পাব। আৰু সেই ভিডিঅ'টো পোৱাত আপোনালোকৰ কাৰণে বহুত ভাল হ'ব। আৰু সেই ভালতে মোৰো ভাল, আপোনালোকৰো ভাল। কাৰণ সেইটো ভিডিঅ'ত ইউটিউবৰ গোটেইখিনি মানে ওলাই যাব। মানে কি ইউটিউবত কেনেকৈ ভিডিঅ'বিলাক মানে ভিউৱাৰ্ছ পাব লাগে বা ছাবস্ক্ৰাইবাৰ পাব লাগে বা কিবা কিবি এনেকুৱা ধৰণৰ অলপ পাই যাব। অলপ মানে মোৰ পৰা বস্তুটো মানে পাই যাব আৰু মানে জ্ঞানখিনি পাই যাব। কাৰণ সেইটো প্ৰজেক্টটো সেই কামটো ময়ো কৰিছোঁ। সেই কামটো মই কৰাৰ ভিতৰতে মোৰো ছাবস্ক্ৰাইবাৰ বাঢ়িছে আৰু আপোনাৰ ভিউৱাৰ্ছ বাঢ়িছে, ৱাচ টাইম বাঢ়িছে। তেনেকৈয়ে মোৰ ৱাচ টাইম ভিউৱাৰ্ছ এনেকৈ বাঢ়ি গৈছে। যিসকল নতুন ইউটিউবাৰ নহ'লেও নাই, কোনোবা যদি ইউটিউবৰ বিষয়ে অলপমান জানিব বিচাৰে বা কোনোবা যদি ইউটিউবত কামানি কৰিব বিচাৰে, ইউটিউবৰ জৰিয়তে কামানি কৰিব বিচাৰে, তেনেহ'লে ইয়াত আহক, এইটো চাই যাব আপোনালোকে। সেইটো চাই যাব। কাৰণ আজিকালি বহুতেই ইউটিউব খুলি, কিন্তু ইউটিউবৰ বিষয়ে সেইখিনি বিষয়ে নাজানে যে কোনটো কি কৰিব লাগে, কি কথা কেনেকৈ কৰিব লাগে আৰু কিয় কৰিব লাগে, আৰু এই কামটো কিয় কৰিব লাগে নে নালাগে, সেই ভুলটো যে হৈ যায়। সেইকাৰণে কৈছোঁ যে এই ভিডিঅ'টো মোৰ এই পিছৰ ভিডিঅ'টো ইয়াৰ নেক্সট ভিডিঅ'টো মই আপোনালোকক বহুত জৰুৰী আৰু এই ষ্টেণ্ডাৰ্ডেই বনাম মানে লাইট চাইট লগাই ল'ম আৰু এডাল ষ্টেণ্ড দি এনেকৈ বনাই থাকিম। তো সেই ভিডিঅ'টো যিসকলে নাজানে, ইউটিউবৰ বিষয়ে নাজানে, সেইটো ভিডিঅ' আপোনালোকে চোৱাটো অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ ইউটিউবৰ বিষয়ে নাজানা যদি আল্টু ফাল্টু ভিডিঅ' এগাল দি থাকে, তাৰপিছত কপিৰাইট ক্লেইম লাগি থাকিব। এনেকৈ লাগি 8-10টামান হৈ গ'ল, তেতিয়া আপোনাৰ চেনেল এনেই বৰবাদ হৈ যাবগৈ। গতিকে মই কৈছোঁ যে আপোনালোকে প্ৰথমতে সেইখিনি জানি ল'ব, তাৰপিছত আপোনালোকে ভিডিঅ' দিব। কাৰণ ময়ো সেইখিনি ক্ৰিটিপ কৰিছোঁ। ক্ৰিটিপ কৰাৰ কাৰণে মোৰ আজি মানে ইমানখিনি মানে হৈছেগৈ। যি নহওক কমেই হওক, মোৰ ইমানখিনি হৈছেগৈ। কাৰণ মই ভিডিঅ' নিদিওঁৱে, কাৰণ সেইখিনি মই আপোনালোকক পিছত বুজাই দিম। তো আজিলৈ বাই বাই ফ্ৰেণ্ডছ। মোৰ ষ্টিকডালো দেখুৱালোঁ, আজিলৈ মই বাই বাই দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে আৰু নালাগে লাইক কৰিবলৈ দিয়ক। বাই বাই, গুড নাইট আৰু কাৰণ এতিয়া আন্ধাৰ হৈ আহিছে। তো বাই বাই।